হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰো সকলোৱে ভালে আছে। আপোনালোকক পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজিৰ নতুন এটা ব্লগৰ সৈতে। এইকেইদিন মই ব্লগ দিব পৰা নাই, তাৰ বাবে মই দুখিত, কাৰণ ক'তো যোৱাই হোৱা নাই। আজি ভাবিলো ওলাই যাওঁ, আপোনালোকলৈ পুনৰ এবাৰ নতুন এটা ব্লগ লৈ আহোঁ। আমি দেৰগাঁৱৰ পৰা এতিয়া যাবলৈ ওলাইছো যোৰহাটলৈ, আৰু যোৰহাটতে ধুনীয়া এখন প্লেচ চাবলৈ কাৰণে যাম। নামটো হ'ল ইকো কেম্প, ব্ৰহ্মপুত্ৰ পাৰত আছে। ভাবিলো আপোনালোককো দেখাওঁ। তেনেহ'লে আজি এই ব্লগটো চাই থাকক, আৰু ভাল লাগিলে শেষত লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে মোৰ লগত ইকো কেম্প চাওঁগে। ওলাইছো গাড়ীত, মোৰ ভণ্টি আৰু ছান হাজবেণ্ড বহি আছে। যাওঁ তেনেহ'লে। এয়া বহি ললো গাড়ীত, এফালে হাজবেণ্ডে গাড়ী চলাইছে, এফালে আমাৰ ছান দাদা। এয়া হ'ল আমাৰ ৰীমা। ৰীমা হাই। আহি গ'ল আৰু চেলফি মাৰিবলৈ আহি গ'ল আৰু। এয়া আমি ঘৰৰ পৰা ওলাই আহিছো এয়া, আৰু মোৰ লগৰজনীও যাব বৃষ্টি। তাইক যোৰহাটৰ পৰা উঠাই ল'ম আৰু। চাই থাকক তেনেহ'লে, দেখাই থাকিম আপোনালোকক। যোৰহাট বাইপাছ, পটিয়া গাঁও হৈ পেলাই যামগে। মোৰ লগৰজনীৰ ঘৰ হ'ল নাওবৈচাত, তাই ইয়াতে ৰখি থাকিব। আমি এইফালে এতিয়া বাইপাছ হৈ পেলাই যাম আৰু। Hi. Bye bye. Ayo bye dear. Diksi pada bohi lalehi. Dudal koi beni goti. Ganda nate pelai suli. Kal dilia kupana khali. Kupana hone. Kupana. এতিয়া আমি বহি ললো, যাওঁ আৰু দেখাই থাকিম আপোনালোকক। এতিয়া আমি নাওবৈচাৰ পৰা আমি চিধা ৰাস্তাত যাম, আপোনালোকক দেখাই থাকিম। তেনেহ'লে চাই থাকক। Final song. আমি আহি পালোহি বৰহম ইকো কেম্প। এইফালে যাম ইকো কেম্পলৈ। এইফালে আছে ব্ৰহ্মপুত্ৰ পাৰত, চবে পিকনিক খাই আছে। এইফালে শান্তি আশ্ৰমো আছে, পিছে এইফালেদি যায় শান্তি আশ্ৰমৰ ফালে।
এয়া আমাৰ গাড়ী পাৰ্কিং কৰি ল'লে। এইবোৰ দেখিছে কিমান গাড়ী, চব পিকনিক খাবলৈ আহিছে আচলতে। আমি এতিয়া যাম এইফালে ইকো কেম্প। ব'লক তেনেহ'লে ইকো কেম্পত যাওঁ। এয়া গৰম কাপোৰ লৈ লৈছোঁ পিন্ধিবলৈ কাৰণে, তাত গৈ পেলাইতো ঠাণ্ডাই লাগিব। এইফালে ট্ৰেক্টৰ আহি আছে, আচলতে ৰাস্তাটো বনাইছে। তাত গৈ আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ পাৰ্টি, ৰীমা, চান, দৃষ্টি, মোৰ হাজবেণ্ড। এইফালে আচলতে গাড়ী আনিব পৰা নাই কাৰণে তাতে গাড়ী ৰাখিলোঁ। তাতে মাথাউৰি হৈ আহিছিলোঁ কাৰণে অলপমান টাইম লাগিলে, আন্ধাৰে হ'ব আৰু বেছি টাইম নাই। ৰাস্তাটো সৰু, আমি আচলতে যিফালেদি আহিব লাগিছিল সেইফালেদি নাহিলোঁ। লোকেশ্যন টেক কৰি যিফালে দেখাইছে সেইফালেদিয়ে আহিলোঁ। সেইফালেদি আহি দেখিলোঁ যে ৰাস্তাটো বৰ এটা ঠিক নহয়। লিখা আছে বৰ অসম। এইবোৰ টেণ্টো লগাই থৈছে। ইয়াত দেখিছে, ইয়াতে বহি জুই ফুৱাব পাৰিব ধুনীয়াকৈ। ইয়াত আচলতে ধুনীয়াকৈ থকা সুবিধা আছে। ইয়াত টেণ্ট বনাই থৈছে। বুকিং কৰিব লাগে আগতীয়াকৈ। মই দাদা এজনক সুধিম বাৰু ভালকৈ কেনেকৈ কি কৰিব লাগে। ইয়াত আহিলে আপোনালোকে থাকিব পাৰিব বৰ অসম ইকো কেম্প। দাদাজনক পাইছোঁ, তেওঁ ইয়াতে থাকে। নমস্কাৰ, অংকুৰ। নামটো অংকুৰ। অকণমান ইয়াৰ কথা কৈ দিব অকণমান। ইয়াৰ মানে কি ক'ম, এইটো এটা আমাৰ ইকো কেম্প হয়। যে আপোনাৰ ইয়াত যদি আপুনি ষ্টেও কৰিব পাৰে, আমাৰ নাইট ট্ৰেকো কৰিব পাৰে, মৰ্ণিং ট্ৰেক বিচাৰিলেও পাব। আৰু ইয়াত যদি আপুনি থাকিবলৈ হয়, আমাৰ টেণ্ট দেখিছে আপোনালোকে, এইটো টেণ্ট লগোৱা আছে। এইবোৰ টেণ্ট দেখাইছোঁ বাৰু মই। টেণ্টত মানে আপোনাৰ আছে যেনেকৈ 2 ছিটাৰ 3 ছিটাৰ এনেকৈ টোটেল আছে। আমাৰ ইয়াত চব খানাটো মানে আপোনাৰ জুইতে বনোৱা হয়। ইয়াত কোনো আমি গেছ ইউজ নকৰোঁ। ট্ৰেডিশ্যনেল হ'বনে? ফুল ট্ৰেডিশ্যনেল। আমাৰ মানে থলুৱা অসমীয়া খানাটো দিবলৈ চাওঁ মানে। আৰু আপোনাৰ ইয়াত মানে কি হয়, নাইট ভিউটো বহুত ধুনীয়া, মৰ্ণিং ভিউটো বহুত শান্তি পৰিৱেশ এটাৰ মাজত। চাইডতেতো ব্ৰহ্মপুত্ৰ আছে ন, যান্ত্ৰিকতাৰ মাজৰ পৰা আহি মানে আমাৰ ইয়াত যিটো পাব সেইটো মানে আল্টি আমিও পাইছোঁ মানে। হয়, আহিব নিশ্চয়। আৰু বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে আহক ইয়ালৈ ইকো কেম্পলৈ, বৰ অসম। বহুত ধুনীয়া হয় জেগাডোখৰ, আপোনালোকক দেখাইছোঁৱে। টেণ্ট আছে, থাকিব পাৰিব কৈছে দাদাজনে কেনেকৈ কি কৰিব লাগে। আৰু আপোনালোকৰ ফোন নম্বৰ দি দিম, মই ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে ইয়াত যদি আহি থাকিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনতে ফোন নম্বৰ দি দিম। ইয়াত আহি পেলাই চাবহি পাৰিব, আপোনালোকে নাথাকিলেও চাবহিও পাৰিব। খোৱা বোৱাও ইয়াতে কৰিব পাৰিব। ধুনীয়া ধুনীয়া খানা পাই যাব ইয়াত, ট্ৰেডিশ্যনেল ফুড পাই যাব ইয়াতে। আহিব তেনেহ'লে চাই যাবহি। ছাইডতে ব্ৰহ্মপুত্ৰ নদীও আছে, ইয়াত পিকনিক খাবও পাৰিব। আপোনালোকক মই আহোঁতে দেখাইছোঁৱে, বহুত মানুহ আহিছে পিকনিক খাবলৈ কাৰণে। মই অকণমান তাতো দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব তেনেহ'লে। Crawling around, searching for higher ground. Can't see in front of me, my enemies. I've tried every possibility, ability to know if I can bleed. If that's what you wanted, you won't get it tonight. 'Cause I can fly. দেখিছে, ইয়াত ধুনীয়াকৈ বহি পাৰ্টি কৰিব পাৰিব। ধুনীয়াকৈ ঘৰটো বনাই থৈছে। এইটো ভাল লাগিছে দেখিবলৈ, বহুতে ধুনীয়া লাগিছে। ডেকোৰেশ্যন ভাল কৰিছে, পৰিৱেশটো বহুত ধুনীয়া। এয়া দেখা পাইছে,
এফালে আছে ব্ৰহ্মপুত্ৰ নদী এইবোৰ টেণ্টবোৰ এনেকৈ বনাই থৈছে এয়া গৰম কাপোৰ পিন্ধিলেও ঠাণ্ডাও লাগিছে কাৰণ সন্ধিয়া হ'ল আৰু এয়া আমাৰ পাৰ্টি বহি আছে পুৰা ফটো চটো মৰাত লাগি আছে আইও ৰিমা মুছনে বেলে ফটো মই আকৌ এবাৰ আপোনালোকক গোটেই এৰিয়াটো ভালকৈ দেখাই দিছোঁ সন্ধিয়া হৈ আহিছে কাৰণে অকণমান আন্ধাৰ আন্ধাৰ নিচিনা উঠিব হয়তো এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰলৈ যাম আপোনালোকক পিকনিক প্লেচটো দেখাবলৈ কাৰণে এতিয়া বলক তেনেহ'লে মই পিকনিক প্লেচ দেখাওঁগৈ ব্ৰহ্মপুত্ৰ পাৰৰ আকৌ আহিলোঁ এইখিনিলৈ আমি য'ত গাড়ী পাৰ্কিং কৰিছিলোঁ এইবোৰ দেখিছে আন্ধাৰ হৈ আহিছে কাৰণে ভালকৈ অকণমান নুঠিবও পাৰে হয়তো তথাপিও মই দেখাবলৈ চেষ্টা কৰিম এয়া আমাৰ গাড়ী পাৰ্কিং কৰি থৈছে হোৱাইট কালাৰখন এইফালে আছে পিকনিক প্লেচ নদীৰ কাষত আপোনালোকক দেখাম বলক তেনেহ'লে এয়া দেখিছে এনেও আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰত ইভিনিং টাইমত বহুতেই ভাল লাগে কিমান মানুহ পিকনিক খোৱা পাৰ্টি ভিউটো ইমান ধুনীয়া লাগিছে চাওকচোন এইবোৰ চব এতিয়া পিকনিক খাই খাই উভতিছে আৰু মানুহবোৰ আপোনালোকে ইয়াত পিকনিক খাবলৈও আহিব পাৰে খুব এটা ধুনীয়া প্লেচ হয় ইয়াত আহিছে ইয়াৰ ওপৰতে গাড়ী পাৰ্কিং কৰিব পাৰিব আমাৰ এতিয়াও ফটো মাৰিবলৈ এৰা নাই দেখিছে এয়া পজ দি আছে পুৰা দৃষ্টিয়ে এইফালে অলপমান পোহৰ পোহৰ যেন লাগিছে এইবোৰ মানুহ পিকনিক খাই উভতিছে আৰু আমি পিছে একো পিকনিক খাব অহা নাই আপোনালোকক মই দেখাম বুলি আহিলোঁ আচলতে প্লেচটো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব আৰু যদি ভাল লাগিছে অতি সোনকালে আহি যাব ইয়াতো ওচৰতে শান্তি আশ্ৰম আছে এইফালে মাথাউৰি এইফালে ওপৰেদি ইটো পাৰে শান্তি আশ্ৰমৰ ওচৰতে হয় কালি পিকনিক প্লেচতে বহুত আন্ধাৰ হৈ গ'ল আপোনালোকেতো গম পাইছে আমি ঘৰ আহি পোৱালে 8:30 মান বাজিলেগে আৰু ঘৰ আহি পাই মোৰ ভিডিঅ' কৰিবলৈ আকৌ মন নগ'লে সেইবাবে এই মৰ্ণিং মই ভিডিঅ'টো আকৌ এণ্ড কৰিবলৈ ওলাইছোঁ আপোনালোকৰ যদি আজি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তলতে থকা নটিফিকেশ্যনৰ বেল আইকনটো টিপি অল কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনত পাই থাকে আকৌ নেক্সট ভিডিঅ' লগ পাম আজিলৈ আহোঁ তেনেহ'লে বাই বাই Can't see in front of me, my enemies. I tried every possibility.